নমস্কাৰ স্বাগতম জনাইছো মোৰ অন্য এটি ভিডিঅ'লৈ আজি মই আপোনালোকৰ লগত এটা ৰেচিপি শ্বেয়াৰ কৰিম আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব ইয়া মই পটল লৈছো 5টা কাৰণ আমি ঘৰত দুটাহে মানুহ আছো গতিকে সেই কাৰণে মই 5টা পটল লৈছো আৰু বিলাহী লৈছো এটা পিয়াজ লৈছো 4টা এই পটল কেটা গুটে কেটা মই গুছাই ললো বাকলি গুছাই ললো বাকলি গুছা হৈ গল আৰু এতিয়া মই পটল কেটা ধুনিয়াকৈ কাটি লম এনে ধৰণে কাটিছো পটল কেটা গুটে কেটা পটল কাটি লব লাগিব এনেকে মানে কেৰাহীখনত তেল গৰম কৰি ৰাখিছিলুৱে আৰু তাতে মই পটলখিনি ধুনিয়াকৈ দি দিম অলপ হালধি সানি লৈছিলো কিন্তু ইয়াতে কম হোৱা দেখিলো মই সেই কাৰণে আৰু অলপ হালধি এড কৰি দিম ইয়াতে কালাৰৰ কাৰণে দিছো এটো আৰু অলপমান ৰেড চিলি দি দিছো অলপ নিমখ দি দিছো আৰু মই ধুনিয়াকৈ এখিনি মিক্স কৰি দিম ৰঙা জলকীয়া আৰু হালধি দিছো মই কালাৰৰ কাৰণে আৰু নিমখটো দিছো সিজিবলে অলপমান লৰাই লম লৰাই মই ধুনিয়াকৈ ইয়াতে ঢাকনখন দি দিম ঢাকনখন দি অলপ টাইম সিজিব কাৰণে ৰাখি দিম মই গ্ৰেভিখিনিৰ কাৰণে ৰেডি কৰি লওঁ তাৰ বাবে লৈছো দুটা নহৰু আৰু এডোখৰ লৈছো আদা মই আদা বেছি নিদিওঁ বাকলি গুছাই ললো গুটেখিনি বাকলি গুছাৰ পিছতে মই পিয়াজ দুটা ললো পিয়াজ দুটাৰ পৰা মানে ডাঙৰ ডাঙৰকৈ কাটি লৈছো পিয়াজ কেটা কাৰণ মই এটো তেলত ভাজিম আৰু এটা বিলাহী লওঁ বিলাহীটো মই পিয়াজৰ লগতে ঢালি দিম গুটেখিনি তেনে ধৰণে কাটি ললো মই একে সমান জোখত আৰু এটো এনেকে থৈ দিও আৰু এতিয়া চাও পটলখিনি অলমোস্ট এখিনি 80% কুক হৈ গৈছে আৰু এখিনি মই ধুনিয়াকৈ কাহি লম তেলখিনি নিৰখ কৰি লম আৰু নিৰখ কৰাৰ পিছতে এই তেলখিনিতে মই ভাজিম বিলাহী আৰু পিয়াজখিনি আৰু এইখিনি মই ধুনিয়াকৈ এটা বাচনত ৰাখি দিম কাৰণ ঢালিব লাগিব এখিনি পিছত আৰু তাৰ বাবে লৈছো মই জিৰা গোটা জিৰা মই সবজিত এটো মছলাই বেছি ব্যৱহাৰ কৰো জিৰাটো আৰু 3টা জলকীয়া লৈছো আৰু তেলত ঢালি দিলো আৰু এইকেইটা পিয়াজ আৰু বিলাহী একেলগতে দি মই অলপ সময় সিজাই লম ধুনিয়াকৈ আৰু মই গ্ৰেভিটো এনেকে বনাও অলপমান ভাজি লওঁ তেতিয়া মানে সোৱাদটো বেলেগ ধৰণৰ হয় অলপমান নিমখ দি দিওঁ কাৰণ মই ইয়াতো নিমখ দিছো আৰু পটলখিনিতো নিমখ দিছো সেই কাৰণে মই আকৌ এক্সট্ৰাকৈ নিমখ নিদিও আৰু দুটা আছিল পিয়াজ হেইকিটা মই সৰু সৰুকৈ কাটি লৈছো কটা হৈ গল এতিয়া মই আদা দুখৰ অলপমান খুন্দি লম লগতে আকৌ নহৰুখিনি খুন্দি লওঁ আদা নহৰু মই সোৱাদটো এনে ধৰণে বেছি লৈ ভাল পাওঁ খুন্দনাত খুন্দি আৰু দুটা ইলাচি লৈছো হেকিটা ধুনিয়াকৈ খুন্দি লৈছো পিয়াজ আৰু বিলাহীখিনি সিজা হৈ গৈছে সেইবাবে উলিয়াই ললো উলিয়াই মই এইখিনি ঠাণ্ডা হ'বলৈ দিছো ঠাণ্ডা হোৱাৰ পিছতে মই এইখিনি মিক্সাৰত মাৰি লম একেখিনি তেলে ব্যৱহাৰ কৰি আছো মই ইয়াতে মই দুখন তেজপাত দিছো দুটা জলকীয়া দি দিছো আৰু সৰু সৰুকে কটা পিয়াজখিনিও দি দিও ইয়াত মই তেনে সামান্য মছলা ব্যৱহাৰ কৰিম তাৰ বাবে লৈছো ধনিয়া আৰু মেজিক মছলা লৈ লৈছো অলপমান হালধি গুড়া লম আৰু হালধি গুড়া লৈ অলপ পানী দি মই এখিনি লিকুইড বনাই লৈছো কাৰণ মই পাউডাৰবিলাক মছলা পাউডাৰবিলাক এনে ধৰণে পাউডাৰ হিচাপে দি নিদিও তেলত তেনে ধৰণে দিলে জ্বলি যোৱাৰ সম্ভাৱনা থাকে সেই কাৰণে মই লিকুইড বনাই দিও অলপমান পানী মিক্স কৰি আৰু এতিয়া এখিনি ঠাণ্ডা হৈ গল ঠাণ্ডা হোৱাৰ পিছতে অলপমান পানী ঢালি মই এটো গ্ৰাইণ্ড কৰি লম লোৱাৰ পিছতে আদাখিনি মই আকৌ তেলত নহৰুখিনিও তেনে ধৰণে তেলত ঢালি দিম ঢালি অলপ মিহলি কৰি দিম তেলত মই তাৰ পৰা সিজাই থোৱা পটলখিনি তাতে ঢালি দিম ঢলাৰ পিছতে আকৌ এই গ্ৰেভিখিনিও মই একেলগতে মিহলি কৰি দিম পটলখিনি আৰু গ্ৰেভিখিনি অলমোস্ট সিজা হৈয়ে আছে সেই কাৰণে আমি ইয়াতে অলপমান পানী ঢালি দিওঁ পানী ঢালি ঠাণ্ডা পানী ঢালিলো যেহেতু সেই কাৰণে অকণমান বইল হ'বলৈ দিম আপোনালোকে
এনেকুৱা ধৰণৰ গ্ৰেভিবিলাকত বাৰু ঘি ব্যৱহাৰ কৰেনে? যদি নকৰে কেতিয়াবা ব্যৱহাৰ কৰিব। ঘিয়ে চব্জিৰ স্মেল আৰু টেষ্ট দুগুণ বৃদ্ধি কৰে। আৰু নমোৱাৰ আগে আগে মই গ্ৰেভিখিনিত 1 চামুচ ঘি ঢালি দিলোঁ। ঢলাৰ পিছতে মোৰ গ্ৰেভি ৰেডি হৈ গ'ল। আৰু আপোনালোকে বাৰু এনেধৰণে পটল আৰু বিলাহীৰ গ্ৰেভি কৰি খাইছেনে? যদি খোৱা নাই ট্ৰাই কৰিবচোন বাৰু। আৰু আপোনালোকে যদি মোৰ ভিডিঅ'টো প্ৰথমবাৰৰ বাবে চাই আছে তেতিয়াহ'লে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু শেষলৈকে চোৱাৰ বাবে থেংক ইউ ছ' মাছ।